Hello everyone and welcome back to my YouTube channel Namita's World of Craziness. আৰু এতিয়া অকনমান ওলাই যাও ফ্ৰেন্ডছবোৰৰ লগত হেতি বুলে কিবা শপিং কৰে মোৰটো একো কৰিবলো নাই আৰু এটো নাই তো হেতুৰ কাৰণে নহব মোৰ কৰা কিন্তু হেতি বুলে কিবা শপিং কৰে তো হেতৰ লগতে যাও অকনমান মল চল ফুৰিয়া হও আৰু কটো ফুৰা যেটো হোৱাই নাছিলে আৰু ঠিক আছে এতিয়া ওলাই মেলি ললো পুৰা ৰেডি জিন্স টপ পিনি লৈছো এফালে একদম বাৰ্বি ডলৰ নিচিনা হৈ লৈছো আজি অকমা ফৰ ছোৱালী নিচিনা হৈ লৈছো তো এতিয়া যাও আৰু ওলাই দেখাই থাকিম হেতকো লগ ধৰাই দিম আৰু মোৰ এবিলাক সব স্কুল ফ্ৰেন্ড কলেজ ফ্ৰেন্ড দুইটা মিলি কেনে আৰু তো ঠিক আছে দেখাই থাকিম চাই থাকিব ভিডিওটো স্কিপ নকৰাকে ষ্টে টিউন এণ্ড এনজয় এতিয়া গৈ আছো বাছত আমি নুলাই বুলে তাই লাজ কৰে পিছত ভালকে দেখাম বাৰু তাই কোন হয় কম আৰু এতিয়া গৈ আছো আৰু গৈ পাই লওঁ ক'ত ক'ত কি কৰিম এইবোৰ নেজানো একো প্লেনিং নাই খালি জাষ্ট আহিব লাগে আহি গৈছে দুজনী আমি আহি এতিয়া ৰুদ্ৰাক্ষ আহি পালো আৰু এইটো মোৰ এটা লগৰ এইটো মোৰ কলেজৰ আৰু আৰু এই মোৰ স্কুল ফ্ৰেণ্ড হয় পুৰা চাইল্ডহুড ফ্ৰেণ্ড হয় এহেঁতি মানে ভিডিঅ'টো ওলাব লাষ্ট কৰি আছে আৰু সেয়াই মানে চাওঁ নো কি পাওঁ পূজা বুলি বেয়া ডেকোৰেশ্যন কৰাইছে একদম দেখাইছো দেই আপোনালোককো ইফালে এয়া মা দুৰ্গা বনাইছে পুৰা ডেকোৰেশ্যন একদম পুৰা মজা বনাইছে আমি আৰু শপিং কৰিব নোৱাৰিলো কি হ'ল আৰু ফুৰিবতো আহিব পাৰোৱে ন মই এইটোত উঠো না এবাৰ এনে ফটো ডলফিন রাইড এইটো ফিছাটো মজা ভাল এইটো ৰাইড লওঁ নেকি কি কয় গাইজ এইটো ৰাইড লৈ লওঁ এইকেইটাৰ পৰা উঠিব পাৰি কি ফিল আছে লণ্ডন ফিল এতিয়া আহিছোঁ পেণ্টালুনছ অকণমান চাওঁ আৰু এহেঁতি কি লয় চাওঁ ময়ো চাওঁ ভাল লাগিলে ল'ম কি ল'বি তই পূজা বজাৰ এতিয়া মই চবতকৈ ভয়ানক বস্তুত এটা উঠিম যোনটোত মই ভয় খাওঁ কৃষ্ণ ভয় খাইছোঁ মোৰ চবতকৈ ভয়ানক বস্তু এইটোৱে হয় আগতেতো মই উঠিবই নোৱাৰিছিলোঁ এইটোত আজিকালি অলপ ভয়টো গৈছে বাৰু আগতেতো মই সদায় কওঁ ষ্টেপেদি যাওঁ নহ'লে লিফ্টেৰে যাওঁ ব'ল এনেকৈ কওঁ এহেঁতি জানে ন এতিয়া আহিলোঁ পেণ্টালুনছত একো ভাল নাই এতিয়া এইবিলাক আমি মইতো ল'ব পৰাই নহয় সিহঁতি ল'লে ল'ব আৰু মই ল'ব পৰা নহয় মই চাই আছোঁ পাৰফিউম যোনটো চেম্পল পাৰফিউম মই লগাব পাৰোঁ মই লগাব পৰা চেম্পল পাৰফিউম চাইছোঁ যোনটো মই স্প্ৰে মাৰিব পাৰোঁ ইমান বদমাচি কাম কৰোঁ ন মলবিলাকত আহি কেনে আমি ঠিক আছে গৈ লওঁ আৰু দেখাই থাকিম ভালকৈ এতিয়া আমি পাইছোঁ ট্ৰেন্স ওমেন এইবিলাক আছে সেইটো চাগে ভিডিঅ' কৰিব নিদিব এইটো মমছ বি সৰু বাচ্চাবিলাকৰে গাড়ী কিউট গাড়ী মানুহে চেঞ্জিং ৰুমত পিন্ধিব আহে ড্ৰেছ আমি এনেই আহোঁ এয়া বগা দেখিব আহোঁ ইমান ধুনীয়া বগা দেখিছে ন নাই কাপোৰ নাই এই সোমাই যাওঁ এনেই সোমাওঁ আৰু ন এইটো হ'ল চেঞ্জিং ৰুম এয়া কিন্তু মোৰ হাতত নাই একো কাপোৰ পিন্ধিবলৈ ঐ
এহেঁতি চাব মই দে কি অঁ কেনেকুৱা লাগিছে ভাল লাগিছে আৰু দেখাই থাকিম চাই থাকিব ভিডিঅ'টো চাব আৰু কাপোৰটো কিনিবতো নোৱাৰোঁ বাৰু এনেই আৰু আপোনালোককে দেখাম আৰু মাজে মাজে ভিডিঅ' কৰিবলৈ নিদিয়ে মানে চাগে কিবা কালেকশ্যনৰ মানে সেইটোৱে হ'ব সেইটো কাৰণে ভিডিঅ' কৰিব নিদিলেতো কৰিব নোৱাৰোঁ কিন্তু যদি দিয়ে তেতিয়া দেখাই থাকিম আপোনালোককো আপোনালোকে শ্বপিং কৰিব আহিব আৰু আমি এতিয়া ৰুদ্ৰাক্ষত বহুত কিবা কিবি শ্বপিং নাই কৰা বহুত কিবা কিবি বেগছ নাই আমাৰ হাতত কিন্তু আমি এতিয়া বেলেগ মলত যাওঁ ইয়াৰ পৰা ওলাওঁ অলপ এচি চেচি খালোঁ ইমান গৰমত বিৰাট গৰম আৰু এতিয়া যাওঁ বেলেগ এটাত দেখাই আছোঁ বাৰু ষ্টে টিউন চাই থাকিব জোকাৰ বাবু মজা লাগিছে তো ভাল লাগিছে চব অঁ মজা ইয়াৰ পৰা কি ৰুদ্ৰাক্ষৰ পৰা কি পাৰ্চেছ কৰিছে জানেনে বানানা কি ৰিং আৰু এইটো কিউট চাই ডল টেডি নে কিবা আৰু এইটো বানানা এইটো লৈছে ই বানানাটো ই লৈছে কাম নাই বানানা কি ৰিং ল এয়া বানানা কি ৰিং ফ্ৰেণ্ডজনী এইটো মোক গিফ্ট কৰিছে সৰু কিউট চাই পাৰফিউম এইটো মোৰ বাৰ্থডে গিফ্ট হয় গিফ্টটো খুলিয়ে দিলে ই বদমাছ আৰু এতিয়া আমি আকৌ মল এটাত সোমাম বুলি ভাবিছিলোঁ ন নোসোমালোঁ আকৌ আহি কিবা খাওঁ মানে ভোক লাগিছে একো খোৱা নাই তো খালি ৰাতিপুৱাই ভাত খোৱা তাৰপিছত একো খোৱা নাই সেইটো কাৰণে চাওঁ কি খাওঁ ক'ত কি পাওঁ চাওঁ আৰু খাই থাকিব আমাৰ ডেকা ল'ৰাটো এইটো বেগ চেগ লৈ লৈছে একদম অৰ্ডাৰ দিবই আজি পিজ্জা খামেই আৰু এতিয়া অৰ্ডাৰ কৰি আহি বহিছোহি এয়া উৎপল আৰু লগৰজনী আছে তাই নোলায় বেছিভাগ কেমেৰাত কিয় তাই লাজ কৰে আৰু এতিয়া আমি অৰ্ডাৰ কৰিছোঁ কি অৰ্ডাৰ কৰিলোঁ পিজ্জা অৰ্ডাৰ কৰিছোঁ বাৰ্গাৰ অৰ্ডাৰ কৰিছোঁ এতিয়া থুচিব লাগে ভৰাব লাগে তাৰপিছত ফুৰিব লাগে খাব লাগে যাব লাগে ঘৰ কিনা কিনি কাৰোবাৰ নাই আমাৰ কিন্তু মোৰ পইচা নাই এতিয়া বাৰ্গাৰতে পইচা গৈছে অলৰেডি মানে ইমান পইচা কিয় যায় মানে ক এই এটা মেটছত এৰি মোক আৰু ঢকা দি দিছে 200 টকা এটা দি থৈ দিছে খং উঠি যায় এতিয়া খাই মেলি পইচা হিচাপ কৰিব লাগিব ঠিক আছে আহিলে অৰ্ডাৰটো আহিলে আপোনালোকক দেখাম আপোনালোকে ইয়াৰ পৰাই খাই ল'ব আৰু আপোনালোকক মই হেৰি কৰিম আৰু লোভ লগাম খাই ল'ব আমি সবে জাষ্ট মেক্সত এণ্ট্ৰি মাৰিছোঁ হেৰি গুচি গৈছে লাইন গুচি গৈছে আমি মানে শনি মানে তাৰপিছততো আধা লাইন গৈছিলে যি আধা বাকী আছিলে সেও গুচি গৈছে অন্ধকাৰ হৈ গৈছিলে এইবিলাক নাই আহা খালি মানে এই খালি নোলায় দেখামে তোক মই অৰিজা তোৰে নৱৰত্ন তেলৰ চুলি ওলাই আছে ওলাবলে টাইম পায় তাই ভিডিঅ'ত
তাই মোতকৈ ডাঙৰ তাই মোতকৈ ডাঙৰ ট্ৰাই কৰি আছে তাৰপিছত এটা আৰু আমি দুটা ৰখি আছো এনেকে হৰি ওলাও মোৰতো ভৰি খাই গৈছে এবাৰ খুলিছে আকৌ বন্ধ কৰি দিছে মানে এটা এটা ট্ৰায়েল ৰুমত মানে আমি এই শ্ব' অফ কৰিব আহিছোঁ ট্ৰায়েল ৰুমকেইটা কাম নাই কাপোৰ চাপোৰো নাব নোৱাৰো কৈ মুঝে গিফ্ট কৰো ভালে 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 এনেকেই টাইম স্পেণ্ড কৰিব লাগিব ভাগৰ লাগিছে সিহঁতৰ পচন্দই কৰা নহয় আৰু মই কাৰণে বহি গৈছোঁ থিয় হৈ আছে আৰু এই দুটা খালি পচন্দে কৰি আছে ভৰি চৰি বিষাই গৈছে মোৰ বা এইটো হেণ্ডচাম চোন না ঐ চা মোৰ লগত হেণ্ডচাম মানুহ এটা আছে হেণ্ডচাম মই লগত হঠাতে মই দেখা পাই গৈছোঁ এনেকৈ কি ল'ৰা কোন পৰা বুলি পুৰা একদম একদম পুৰা চশমাযোৰ লগাই লাগিছে চশমাযোৰ লগাই লওঁ মিলিব চশমাযোৰ লগাই লওঁ পুৰা মিলিছে এই মজা কেনে ভাল লাগিছেনে আনফৰ্চুনেটলি আমি ইয়াৰ পৰাও খালী হাতে গৈ আছোঁ মানে আমি ৰুদ্ৰাক্ষৰ পৰা খালী হাতে নগ'লোঁ বাৰু মই যিহেতু পাৰফিউম এটা পালোঁ ই বানানা পালে আৰু ইয়াৰ পৰা একো নল'লোঁ আৰু এতিয়া আমি ঘৰলৈ ঘূৰি গৈ আছোঁ বাছত তিনিজনে একদম বহি লৈছোঁ আৰু পুৰণা গান লগাই দিছে বাছখনত আমি শুনি শুনি গৈ আছোঁ আৰু আজি দিনটো মানে কি দিনতে নাই বাৰু দেৰিকৈ ওলাইছোঁ শ্বপিং কৰিম বুলি ওলাইছোঁ কিন্তু নহ'ল বাৰু শ্বপিং নকৰিলে আৰু ভালেই গ'ল আৰু এনজয় কৰিলোঁ আই হোপ আপোনালোকেও ভিডিঅ'টো চাই এনজয় কৰিব বুলি আৰু সেয়াই আৰু ভিডিঅ'টো চাই কিনে চবেই কি কৰিব লাগে কৈ দে লাইক ছাবস্ক্ৰাইব কমেণ্ট কৰিব নাপাহৰিব আৰু ঠিক আছে আই হোপ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে বুলি আৰু আজিলৈ আহিছোঁ আকৌ আন এটি ভিডিঅ'ত লগ পাম